গাইজ আজি আমি আহিছোঁ গুৱাহাটীৰ খুবেই বিখ্যাত হোটেল। হোটেলখনৰ নাম হ'ল আপোনাৰ নিৰামিষ হোটেল। নিৰামিষ পাই কি নাম? ৰুক্মিণী হোটেল। গুৱাহাটীৰ খুবেই ভাল ৰুক্মিণী হোটেল। খুবেই ভিৰ লাগিছে, দেখিছে কিমান লাইন লাগি আছে। মই যাবই পৰা নাই আপোনালোকে ইয়াতে আহিব, খাব। খুবেই ধুনীয়া হোটেল। দাদা কি বনাই আছে এইটো? চিকেন ম'ম' দাদাই বনাই আছে। কিমান দাম দাদা? 100 টকা। 100 টকাত আপোনালোকে খুবেই টেষ্টি এটা চিকেন ম'ম' পাব। আপোনালোকে আহি কেনে খাব, তাৰপিছত কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট কৰাৰ পিছত মই খাই চাম বাৰু। দাদা এক প্লেট ফ্ৰী দিব না? মই আপোনাক প্ৰমোট কৰিছোঁ দাদা, প্ৰমোট কৰিছোঁ। এক প্লেট ফ্ৰী দিয়কচোন। হয়, এই চিকেন ম'ম' আপোনালোকে খাই চাব। খুবেই টেষ্টি চিকেন ম'ম' ইয়াতে। আৰু দাদা লগতে কি বনাইছে এইটো? চিকেন পকোৰা। দাদা এইটো চিকেন পকোৰা বনাইছে। দাদা কিমান দাম? 50 টকা। এই 50 টকা আপোনালোকে খুবেই টেষ্টি চিকেন ম'ম' ইয়াতে পাব। দাদা এক প্লেট চিকেন পকোৰা ফ্ৰী দিয়ক না। দাদা প্ৰমোট কৰি আছেতো। দেই আপুনি যাওক, দাদা কি কৰে আপুনি? এক প্লেট ফ্ৰী দিয়কচোন। বন্ধুসকল আপোনালোকে ইয়াতে একদম নাহিব। ইয়াতে ব্যৱহাৰ পাতি খুবেই বেয়া, খুবেই একদম মানে বেয়া ব্যৱহাৰ কৰে। আচ্ছা হ'ব গৈছোঁ দাদা, গৈছোঁ।